बाक्सा जिल्ला 22 नं खख्लाबारि बियाबनि सिङाव दिनै इउपिपिएल आफादनि आफादगिरि प्रमद बर'नि नुजाथिनायाव गुबुन गुबुन राजखान्थि हान्जानिफ्राय फारियै जिएसपिनिफ्राय सा 197, बिपिएमनिफ्राय सा 58, बिजेपिनिफ्राय सा 10 जन गासै 265 जन सुबुङा इउपिपिएल दोलोआव हाबफैदों। मख'नो गोनांदि पश्चिम खाग्राबारि मेथिपारायाव जिएसपिनिफ्राय सा 2, बिपिएमनिफ्राय सा 8 गासै सा 90, जालाह आलिगुरि गामियाव जिएसपिनिफ्राय सा 55, बिपिएमनिफ्राय सा 10 आरो बिजेपिनिफ्राय सा 10 गासै 75 आरो बेनि अनगायैबो लोक्षिबाजारनि सुमु बागानाव जिएसपिनिफ्राय सा 60, बिपिएमनिफ्राय सा 40 गासै 100 सुबुङा इउपिपिएल दोलोआव जगदान खालामदों। थांनाय 17 बोसोर बिपिएफ सरकार खालामनानै जेबो जौगाथायनि खामानि मावाखै होननानै बिथांमोना अजद दैखांदों, जायनि थाखायनो बिथांमोना बिपिएफ नागारनानै इउपिपिएलआव जइन जाहोदों होननानै बिथांमोना फोरमायदों। বড়োলেণ্ডত মানে আমাক 17 বছৰে যে হাগ্ৰামা চৰকাৰে শাসন কৰি আহিছে, আমি সদায় সুখিত হৈ আহিছোঁ। এছাম শ্ৰেণী আমাক সদায় পাই আহিছে আৰু যিবিলাকে আমি পোৱা নাই সেইখিনি আমি পোৱাই নাই। আমি সদায় নিপীড়িত হৈ আহিছোঁ। সেইটোকে আমি চেঞ্জ বিচাৰিছোঁ, বড়োলেণ্ডত আমি চেঞ্জ হোৱাটো বিচাৰিছোঁ। যিহেতুকে ইউথখিনিয়ে যাতে কিবা এটা কৰ্ম সংস্থাপন পায়, যাতে আমি সেইটো আশা কৰিছোঁ ইউপিপিএলৰ পৰা, যাতে যদিহে আমাৰ শিক্ষাৰ মানদণ্ডটো বজাই ৰাখি পিনে কৰ্ম সংস্থাপন দিয়ে বা আমাৰ আমি এটা নতুনত্ব বিচাৰিছোঁ। আফটাৰ অল যিহেতুকে ইমান 17 বছৰৰ অন্তত আমি একো কৰিব পৰা নাই আৰু বিটিএডি চৰকাৰতো বিপিএফে সদায় কৰাপশ্যন কৰি আহি আছে। নিজৰ ঘৰৰ মানুহ বা আলহীবিলাকে চাকৰি পায় ইয়াতে, গতিকে আমিও বিচাৰোঁ যে পঢ়ি শুনি আমিও ইয়াতে কিবা এটা কৰিব পাৰোঁ আৰু যিহেতুকে ইউথবিলাকক চাকৰি নাপালেও যাতে কিবা এটা সংস্থাপন দিব পাৰে, সেইটো ব্যৱসায় বাণিজ্যৰ ফালৰ পৰাই হওক বা আন ফালৰ পৰাই হওক, সেইটো যাতে আমাক প্ৰমোদ বড়ো ছাৰে দিয়ে। সেইটো কাৰণে আমি ইউপিপিএলক ছাপোৰ্ট কৰিছোঁ আৰু আমি এটা সলনি বিচাৰিছোঁ, চেঞ্জ বিচাৰিছোঁ। যিহেতুকে ইমান বছৰ তেওঁলোকক চৰকাৰ দিয়া হৈছিলে, একো এটা কৰিব নোৱাৰিলে, যিহেতুকে আমি এইটোৱে সলনি বিচাৰিছোঁ। যিহেতুকে প্ৰমোদ বড়ো ছাৰ আগৰ পৰাই ছাত্ৰ সংগঠনৰ লগত জড়িত হৈ আছিলে, গতিকে গাঁৱে ভূঞে তেওঁ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। গতিকে তেওঁ বহুত ভালকৈয়ে জানে যে ৰাইজৰ মাজত কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা আছে। গতিকে তেওঁৰ পৰা আমি এটা ভাল সুফল আশা ৰাখি পেলাই ইউপিপিএলত যোগদান কৰিছোঁ। আৰু লগতে যিহেতুকে ইউথ বৰ্তমান বড়োলেণ্ডত যিহেতুকে টেকন'লজি ইনষ্টিটিউট আছে, CITত আছে, কিন্তু প্লেচমেণ্ট কোনো ধৰণৰ পোৱা নাযায় বা ইয়াতে ইমান দিনে বিপিএফ বা হাগ্ৰামা চৰকাৰে কোনোদিনে প্লেচমেণ্টৰ গুৰুত্ব দিয়া নাই। গতিকে যিহেতুকে আমি ইমান টকা পইচা খৰচ কৰি এখন ইনষ্টিটিউটত পঢ়াৰ পিছতো আমি আনএমপ্লয়মেণ্ট কিয় হ'ব লগা হয়, ইমান বছৰে কিয় হাগ্ৰামা চৰকাৰে প্লেচমেণ্ট কৰিব পৰা নাই, আমি সেইটো বাৰে বাৰে উত্থাপন কৰি অহাৰ পিছতো হাগ্ৰামা চৰকাৰে আমাক দিব পৰা নাই। গতিকে আমি প্ৰমোদ বড়ো ছাৰৰ পৰা এইবিলাক সমস্যা সমাধান কৰে সেইটো আশা কৰিছোঁ। তেওঁ যাতে আমাৰ বিভিন্ন বড়োলেণ্ডত থকা সমস্যাবোৰ, তেওঁ নিজে ছাত্ৰ সংগঠনৰ নেতা হিচাপেতো বিভিন্ন সমস্যাৰ সন্মুখীন তেওঁ হৈছে। গতিকে তেওঁ বহুত ভালকৈ এইবিলাক সমস্যাৰ সমাধান কৰিব বুলি আমি তেখেতক ইউপিপিএলত যোগদান কৰিছোঁ, ছাপোৰ্ট কৰিছোঁ। আমাৰ জালা আলিগুৰি এই অঞ্চলটো আমাৰ বড়ো ৰাইজক আজি 17 বছৰে প্ৰতাৰণা কৰি আহিলে আমাৰ হাগ্ৰামা চৰকাৰখনে। আমাৰ এই 17 বছৰত কোনো এটা আমাৰ আলিগুৰিত উন্নয়নমূলক কাম নহ'ল, ৰাস্তা ঘাটবিলাক আগৰ দৰে হৈ থাকিল। এতিয়া আপোনালোকে চাব পাৰে এই গাঁৱৰ ভিতৰত যোৱা ৰাস্তা এজাক বৰষুণ পৰিলে তাত মানুহ যাব নোৱাৰে। কিন্তু প্ৰত্যেক বছৰে কয় বোলে আমি এইবাৰ ইলেকশ্যনত জিতিলে আপোনালোকৰ গাঁৱৰ ৰাস্তাবিলাক পদূলিবিলাক ভাল কৰি দিম। আৰু আমাৰ আলিগুৰি সংঘৰ আমাৰ বহুত দুখীয়া লোক আছে, যি চৰকাৰী ঘৰ পাব লাগে, সেইবিলাকো দুই এটা পাইছি, নাপা বুলি নকওঁ, যিমানখিনি পাব লাগিছিলে সিমানখিনি পোৱা নাই। মই যিহেতু অবৰৰ হৈয়ে লিড লৈছিলোঁ, আগতে অবৰৰ লিড লৈছিলোঁ আৰু আমি শৰণীয়া ছাৰক আমি আমাৰ এমপিত আমি বহুত কষ্ট কৰি পঠাইছিলোঁ, কিন্তু তেখেত আজি আমাৰ মাজত নাহে, তেখেতে আমাৰ খবৰ নলয়। আমি কি অৱস্থাত আছোঁ তেখেতে এবাৰো আমাক খবৰ নলয়। তেখেতক খালি আমি ইমান কষ্ট কৰি আমি পঠাই দিছোঁ আমাৰ কিছুমান কাম কৰিব বুলি, কিন্তু তেখেতে দিল্লীতে থাকে, দিল্লীৰ পৰা আমাৰ খবৰ নলয়। দিল্লীতে থাকি তেখেত খালি ইলেকশ্যনৰ সময়তে এবাৰ দুবাৰ আহে, তাৰপিছত খবৰ একো নেৰাখে। সেইকাৰণে আজি আমি অবৰৰ ফালৰ পৰাও আমি সকলোৱে লগ লাগি অবৰো আৰু বিপিএফৰ গোটেইখিনি মানুহ আহি লগ লাগি আজি ইউপিপিএলত যোগদান কৰিলোঁ। আমি আজি ৰাস্তা ঘাটৰ কাৰণে আৰু গাঁওখনৰ উন্নয়নৰ কাৰণে আমি ইউপিপিএলত জইন কৰিলোঁ।
মহিলা গোটকো অলপ সহায় সাৰথি কৰিব লাগে। মহিলা সমিতিয়ে ছাৰৰ কথাত সন্তুষ্ট হৈ আমি যেন ৰাস্তাঘৰ খুব ভালকৈ বান্ধি দিয়ে আৰু